হেল্ল' এভৰিৱান, আজি মেকআপ চেকআপ কৰি লৈছোঁ কাৰণ আজি মই বিয়াত যাম আৰু ভাবিছোঁ এটা ব্লগো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু বিয়াত পিন্ধি যাম বুলি ভাবিছোঁ এইযোৰ কাপোৰ, মানে পাটৰ কাপোৰবোৰ তেনেকৈ পিন্ধা নহয়েই। বিয়া চিয়া হ'লে খুব বেছি ভাল পাওঁ কাৰণ পাটৰ কাপোৰবোৰ পিন্ধা যায় বিয়াতে লোৱা এইবোৰ কাপোৰ। আৰু তাৰে লগত এইটো ব্লাউজ মই চিলাইছিলোঁ, মানে পাটৰ ব্লাউজটো বেলেগ আছিলে কিন্তু মই এইটো কণ্ট্ৰাষ্ট কৰি চিলাইছিলোঁ ফেঞ্চি বজাৰত। আৰু এটা নৰ্মেল চাই ব্লগ এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। যদি কোনোবাৰ চাবৰ মন নাযায় আপোনালোকে স্কিপ কৰিব। আৰু চাওক মই ৰেডি হৈ গ'লোঁ, কেনেকুৱা লাগিছে জনাবচোন। মই বেলেগ একো তেনেকুৱা জুৱেলাৰী পিন্ধা নাই কাৰণ ইমান বেছি পিন্ধি বেয়া পাওঁ। অকল খাৰুটো পিন্ধিছোঁ, মংগলসূত্ৰটো পিন্ধিছোঁ আৰু অকণমান মেকআপ কৰিছোঁ। মোৰ বৌয়ে মেকআপ কৰি দিছিলে আজি। আৰু এয়া চাওক ৰিলো এটা বনাইছোঁ, আপোনালোকে ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰে। আৰু এয়া লৈ লৈছোঁ প্ৰিন্সৰ কাৰণে অকণমান খোৱা বস্তু, যিহেতু আমি নলবাৰীত যাম বিয়া খাবৰ কাৰণে। আৰু তাতে প্ৰিন্সে কি খায় কি নাখায় গম নাপাওঁ, জ্বলাও হ'ব পাৰে, সেইকাৰণে অকণমান তাৰ কাৰণে কিবা কিবি লৈ লৈছোঁ। আৰু আমি গোটেইবোৰে উঠিছোঁ আৰু আমাৰ লগত আহিছে মোৰ 3জন ইউটিউব জাৰ্ণিতে লগ পোৱা 3জন ভাইটি, তেওঁলোকেও আহিছে মোৰ লগতে। আৰু ফাইনেলি আহি পালোঁ, 2 ঘণ্টা পিছত আহি পালোঁ নলবাৰীত। আৰু আহি পাই দেখিছেনে কি ধুনীয়া ডেক'ৰেশ্যন, ভাল লাগিছে। পূৰা মানে পূজা লাগি গৈছে, তেনেকুৱা ধৰণৰ ডেক'ৰেশ্যন কৰিছে। আৰু এইজনী আমাৰ কইনা কিন্তু ৰেডি হোৱাই নাই দেই, আধাহে ৰেডি হৈছে কাৰণ তাই গা পা ধোৱাতে অকণমান দেৰি হৈ গৈছে। সেইকাৰণে মেকআপ আৰ্টিষ্টজনীয়ে মানে তাতে তাইক মেকআপ কৰা ষ্টাৰ্ট কৰিছে কাৰণ মানুহবোৰে আহি মানে কইনাক বিচাৰি আছিলে। সেইকাৰণে তেওঁলোকে আইডিয়া কৰিছে যে তাতে মেকআপখিনি কৰোঁ। আৰু এইজনী হৈছে কইনাৰ মাক দেই, দেখিব কিন্তু কইনাৰ ডাঙৰ বাইদেউ যেনহে লাগিছে, ইমান ধুনীয়া। আৰু কইনা ইয়াতে ৰেডি হৈ আছে আৰু কইনা অকণ মাত চাত দিলোঁ, খুব বেছি ভাল লাগে। আৰু ইয়াতে আহি পাই মই বহুত মোৰ ফলোৱাৰ্ছ আৰু ছাবস্ক্ৰাইবাৰ লগ পালোঁ, খুব বেছি ভাল লাগিছে যেতিয়া কোনোবা আহি মোক কয় যে তোমাৰ ভিডিঅ' চাওঁ, খুব বেছি ভাল লাগে। আৰু এতিয়া অকণমান কফি খাই ল'লোঁ, কফি আৰু সেই দিছে আৰু ঢেৰ মানুহ দেখিছেনে, মানুহ আৰু ইমান ধুনীয়া বেণ্ড পাৰ্টি বজি আছিল। আমি বহি অকণমান এনেকৈ ডান্স কৰাৰ নিচিনা কৰিলোঁ, খুব বেছি ভাল লাগি আছিলে। আৰু এতিয়া আহিছোঁ খাবৰ কাৰণে আৰু বহুত বেছি ভাল লাগিছে এনেকৈ, মানে যেনেকুৱা ছিষ্টেমত খুৱাইছে, মানে আগতে খাইছিলোঁ স্কুলত বেঞ্চত বহি, আৰু বহুত বেছি ভাল লাগে গাঁৱত আহিলে এনেকৈ বহি খাবৰ কাৰণে। এনেকৈ বহি খোৱাৰ মজাটোৱে বেলেগ। আৰু আজিৰ খানা হৈছে এয়া লুচি, বুটৰ দালি, পনীৰ আৰু পোলাও। আৰু এজনী ফলোৱাৰ্ছ লগ পালোঁ, খুব বেছি ভাল লাগে যেতিয়া আহি কয় যে আপোনাৰ ভিডিঅ' চাওঁ, বহুত বেছি ভাল লাগে। আৰু প্ৰিন্সক দেখিছেনে চাইকেল চলাই আছে। আৰু এইখিনি জেগাতে বিয়া হ'ব, যিহেতু কইনা ঘৰ আৰু দৰা ঘৰ শংকৰীয়া হয়। আৰু ফাইনেলি কইনা ৰেডি হৈ গ'ল। মিউজিক বন্ধ হওঁতে মিনি ব্লগৰ মাজত কইনাৰ অকণমান ফিলিংছটো শুনাই লওঁ, কেনেকুৱা লাগি আছে? মোৰ মানে মিক্স ফিলিংছ হৈছে, বহুত বেছি দুখ লাগিছে, অলপ ভালো লাগিছে, তাতপৰি আৰু দুখ হয় মানে চব লাগি গৈছে। আৰু এতিয়া ভাল লাগিছে, মানে চব আহিছে, কাকলি বাহঁত আহিছে, ৰাগিনী বা শিৱানী বা প্ৰিয়ংকা, বিষ্ণু দুৰ আৰু দীপাংকৰ, চব আহিছে। মোৰ বহুত ভাল লাগিছে। আৰু কিমান মানুহ হৈছে মই গমটো পাইছে, বাহিৰত ওলাব লগা অৱস্থা হৈ গৈছে, বহুত মানুহ হৈ গৈছে। তাৰপিছত বাহঁত আহিল, বহুত ভাল লাগিছে, মোৰ একদম বহুত ভাল লাগিছে। আৰু ইউটিউবৰ মানে হেৰি চিনাকি তাইৰ লগত, কিন্তু একদম নিজৰ ইমান দূৰৰ পৰা আহিছোঁ, ইমান দূৰৰ পৰা তাইৰ আহিছে কাৰণে, কাৰণ তাই ইমান কষ্ট কৰি ইয়াৰে পৰা তাইতো মাতিব গৈছে, আমিতো আহিবই লাগিব, আহিব লাগিব। আৰু লগত কাৰণে ভালো লাগিছে, ভিনদেউহঁতো আহিছে, খুব ভাল লাগিছে আমাৰ। আৰু বেষ্ট উইচ থাকে। থেংক ইউ ভাল ব্লগ দিয়ে, তাইৰো ব্লগ আছে, আপোনালোকে চাব, উপাসনা ব্লগছ। আৰু মই মানে বিয়াৰ ভিডিঅ' দিয়ে আছোঁ, আপোনালোকে যদি চাব পাৰে, উপাসনা ব্লগছ বুলি আছে ইউটিউবত। আৰু বাটো কিমান ধুনীয়া ভিডিঅ' বনাই গমেই পায় আপোনালোকে। এতিয়া আছোঁ আৰু এনেকৈ, আজি তামাম একদম বিজি, কি মই নিজে ধৰিব পৰা নাই কি হৈ আছে। আৰু নাই, মানুহ আহি ৰখি আছে, তাৰ মাজত মই বনাইছোঁ। তাৰপিছত মই মিনি ব্লগ হিচাপত মানে ভইচ অভাৰ কৰি দি আছোঁ। এতিয়া অকণমান কইনাৰ ওচৰত বহিলোঁ, এতিয়া যাবৰে হ'ল। আৰু ইমান বেছি গৰম লাগিছে, সেইকাৰণে ফেনৰ ওচৰতে অকণমান সময় বহিলোঁ। কিন্তু প্ৰিন্সে যাওঁ কৰিছে, কাৰণ প্ৰিন্সক খুব বেছি ভাগৰ লাগিছে, কাৰণ সি ৰাতিপুৱা স্কুলতো গ'ল, স্কুলৰ পৰা তাক লৈ আহি গা পা ধুৱাই খুৱাই লোৱাই ইমান দূৰলৈকে আহিছোঁ। সেইকাৰণে যাওঁ। আৰু এজনী ফলোৱাৰ্ছ লগ পালোঁ, বহুত বেছি ভাল লাগিছে দেই তোমালোকক লগ পাই, থেংক ইউ ছ' মাছ, ইমান ছাপোৰ্ট কৰি থকা বাবে মোক। আৰু বিয়াখনত আৰু অলপ সময় থাকিবৰ মন আছিলে, কাৰণ বহুত ভাল লাগি আছিলে, কিন্তু উপায় নাই, গুৱাহাটীত
ঘূৰি যাবও লাগিব, ইমান দূৰ, ৰাতি হৈ গ'ল। সেইকাৰণে আহিলোঁ আৰু আণ্টিক লাষ্টত মাত দিওঁতে আণ্টিৰ চকুৰ পানী ওলাই গ'ল আৰু আণ্টি নিজৰ মনৰ কথাখিনি কৈ আছিলে, কাৰণ উপাসনা এজনীয়ে ছোৱালী আৰু এজনী ছোৱালীক বিয়া দি ওলাই দিয়াটো কিমান এটা মানে সেইটো আৰু চবেই জানে দিয়কচোন। মইনো কি ক'ম আণ্টিক, স্পীচলেছ, মানে মোৰ একো ভাষা নাই। সেইকাৰণে আণ্টিক এটা হাগেই কৰিলোঁ, অকণমান সাহস দিলোঁ আৰু এতিয়া ঘৰলৈ যাব ওলাইছোঁ। আজি এটা সৰু চাই ব্লগ শ্বেয়াৰ কৰিলোঁ। বাই বাই।